এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী, যিখন ভৰ বাৰিষা ফেনে ফুটুকাৰে উফন্দি থকা এখন নদী। আৰু আজি শুকাই ক্ষীণাই এটা জান সুঁতিৰ নিচিনা হৈ পৰিছে ব্ৰহ্মপুত্ৰখন। গোটেই বালিচৰ পৰি ব্ৰহ্মপুত্ৰখন এটা সুঁতিলৈ ৰূপান্তৰিত হৈছে। এইও আগত যে দেখিছে হয়তো চাগে তাত আপোনাৰ পুহ মাঘমহীয়া চাগে বালি পৰি নদীখন বন্ধ হৈ যোৱাৰো সম্ভাৱনা আছে। চীনৰ ইউহান প্ৰদেশৰ পৰা প্ৰদেশত উৎপত্তি হৈ ব্ৰহ্মপুত্ৰখন চিয়াং নাম লৈ অৰুণাচলত সোমোৱাৰ পাছত লোহিত নাম লৈ অসমত প্ৰৱেশ কৰিছে। আজি ভিডিঅ'টি আৰু কথাখিনি অৱশ্যে বেলেগ, ব্ৰহ্মপুত্ৰ উৎপত্তি কিবা কিবি কথাবোৰ ক'ব বিচৰা নাই। ব্ৰহ্মপুত্ৰখন ৰহমৰীয়াত কেনেকৈ কিয় বিখ্যাত তাক ক'বৰ কাৰণেহে আজি এই ভিডিঅ'টি। এই ব্ৰহ্মপুত্ৰৰ পাৰত যে দেখিছে এইবিলাক, এই বগা এইবোৰ বেগবোৰ, এইবোৰক কয় আপোনাৰ জিঅ' বেগ। এই জিঅ' বেগ মানে গৰাখহনীয়া ৰোধৰ কাৰণে এতিয়া একমাত্ৰ সম্বল, একমাত্ৰ উপায় হৈ পৰিছে ভাৰত চৰকাৰৰ এই জিঅ' বেগ আঁচনি। বৰ্তমান অসম তথা ভাৰতৰ য'ত গৰাখহনীয়াই আমনি কৰি আছে সেইবিলাক ঠাইত চৰকাৰে এই জিঅ' বেগ প্ৰযুক্তিৰে গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ৰহমৰীয়াক 1950 চনৰ প্ৰবল ভূমিকম্পৰ পাছত ৰহমৰীয়াতো গৰাখহনীয়াই খুব প্ৰবল ৰূপ ধাৰণ কৰিছিলে আৰু ৰহমৰীয়া ৰাইজৰ নেৰানেপেৰা সংগ্ৰামৰ ফলশ্ৰুতিতে আমি ক'ব লাগিব এই জিঅ' বেগ দিবৰ কাৰণে চৰকাৰ বাধ্য হৈছিলে আৰু বাধ্য হৈ ৰহমৰীয়াত জিঅ' বেগ আঁচনি ৰূপায়ণ কৰি আছে। ৰহমৰীয়া গৰাখহনীয়াত কিমান অঞ্চল, কিমান চাহ বাগিচা, গাঁও, বিল, ব্ৰহ্মপুত্ৰত বুকুত যা গ'ল সেই সকলোবোৰ তথ্য সামৰি এটা পৰৱৰ্তী ভিডিঅ' আপোনালোকৰ মাজলৈ নিশ্চিতভাৱে আগবঢ়াই দিম। এতিয়া আহোঁ মূল কথালৈ। এই জিঅ' বেগ প্ৰযুক্তি এই কিছুমান কাৰিকৰী কথা আছে। সেই কাৰিকৰী কথাবিলাক আমাৰ খুব সূক্ষ্ম মগজু আৰু আমি যিমানখিনি জানো আৰু সেইখিনি আপোনালোকৰ আগত এই ভিডিঅ'টিৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম। এই যে দেখিছে এই গৰাটো আপোনাৰ ওপৰৰ পৰা তললৈ ক্ৰমাৎ হেলনীয়া হৈ ব্ৰহ্মপুত্ৰত লাগিছেহি। এই বেগখিনি জপাৰ আগতেই গৰাটো কাটি লোৱা হয়, এটা এঢলীয়াকৈ গৰা কাটি লোৱা হয়। কিন্তু আমি কিমান অংশ গৰা কাটিম, নদীৰ পৰা কিমান দূৰলৈকে সেইটো এঢলীয়া হ'ব তাৰ এটা নিৰ্দিষ্ট হিচাপ আছে। মানে গৰাৰ কাষত নদীখনৰ যি গভীৰতা, নদীখন যিমান মিটাৰ দ হ'ব বা যিমান ফুট দ হ'ব তাৰ 3 গুণ। যদি নদীখন 10 ফুট হয়, গৰাৰ কাষতে 10 ফুট দ হয়, তেতিয়াহ'লে আমি ওপৰলৈ 30 ফুট আমি তেনেকৈ এঢলীয়াকৈ কটাৰ এটা কাৰিকৰী মানে টেকনিকেল এটা নিয়ম আছে। গতিকে আমি এতিয়া আমাৰ দেখিছে যে এতিয়া পলসে পোত খাই গৈছে, ইতিমধ্যে পলস পৰি গৈছে, পলসবোৰে পোত খাই গৈছে, বস্তুটো ওপৰলৈকে আছে। এইটো এনেকৈ এঢলীয়াকৈ খুব ধুনীয়াকৈ সমানকৈ কাটি লোৱা হয়। কাটি লোৱাৰ পাছত এখন কাৰ্পেট আছে, সেই কাৰ্পেটখন সমানকৈ পাৰি দিয়া হয়। কাৰ্পেটখনৰ এটা নিৰ্দিষ্ট নাম আছে, কাৰ্পেট বুলি নকয় সাধাৰণতে সেই কাপোৰখন আপোনাৰ এই জিঅ' বেগৰ দৰেই এই জিঅ' বেগটোৰ এই বেগটোৰ নিচিনাই বগা হয় আৰু খুব ভাল কোৱালিটিৰ হ'ব লাগিব আৰু পাৰি দিয়া হয়। পাৰি পেলাই বাকী এনেকৈ ওপৰৰ পৰা তললৈ ধুনীয়াকৈ পাৰি পেলাই যিটো অংশ বাকী থাকে সেইটো গৰাৰ পৰা তললৈ নমাই দিয়া হয়। গৰাৰ পৰা এনেকৈ তললৈ নমাই দিয়া হয়। যদি ঠিকাদাৰে 2 নম্বৰ কৰোঁ বুলি ভাবে বা ঠিকাদাৰৰ যিসকল আপোনাৰ চামচা বুলি ক'ব পাৰি, যে লোকেল ঠিকাদাৰ থাকে, লোকেল ঠিকাদাৰসকলে কি কৰে সাধাৰণতে সেই নদীলৈ সেই অংশটো নমাই নিদি তাৰ ওপৰত গৰাৰ সমানকৈ কাটি দিয়ে বস্তুটো, যিটো কাটি দিব নালাগে। কাটি দিলে নদীখনে খহনীয়া কৰাৰ সম্ভাৱনা থাকি যায়। যদি সেই কাৰ্পেটখন নদীত এনেকৈ নমাই দিয়া হয়, নদীত নমাই কাৰ্পেটখন নদীৰ তললৈ মানে গৰাৰ তলত নদীৰ পানী আৰু গৰাৰ মাজত যদি সেই কাৰ্পেটখন এনেকৈ সমানকৈ পাৰি দিয়া হয়, তেতিয়া পানীয়ে ডাইৰেক্ট এটেক কৰিব নোৱাৰে মাটিক, আৰু ডাইৰেক্ট এটেক কৰিব নোৱাৰিলে মাটিডোখৰ খহি যোৱাৰ সম্ভাৱনা খুব কম থাকে। যিহেতু ওপৰত আপোনাৰ জিঅ' বেগখিনি বিভিন্ন স্তৰৰ জিঅ' বেগ আছে, আপোনাৰ মেগা বেগ আছে, আপোনাৰ জিঅ' বেগ আছে, সেইখিনি জাপি দিয়াৰ পিছত পানীয়ে ডাইৰেক্ট এটেক কৰিব নোৱাৰে আৰু ব্ৰহ্মপুত্ৰৰ পকনীয়াই মাটিটো খহাই নিয়াৰ সম্ভাৱনা খুব কম থাকে। তো কথা হ'ল ইতিমধ্যে উল্লেখ কৰিছোঁ যে 2টা পৰ্যায়ৰ বেগ থাকে। এটা হ'ল মেগা বেগবিলাক
মই আপোনাক দেখাবলৈ চেষ্টা কৰি আছোঁ। এইবোৰ হৈছে জিঅ' বেগ। জিঅ' বেগবিলাকৰ শুকান বালি ভৰোৱা হয়। শুকান বালি কিমান পৰিমাণ ভৰাব তাৰো এটা নিৰ্দিষ্ট হিচাপ আছে। শুকান বালি বেগবিলাকত নিৰ্দিষ্ট ৱেইট আছে, নিৰ্দিষ্ট পৰিমাণৰ ওজন হ'ব লাগিব, তাৰপিছতে জিঅ' বেগবিলাক কামত আহে। এই জিঅ' বেগবিলাক 126 কেজি হ'ব লাগে বুলি আমি গম পাইছোঁ। 126 কেজি শুকান বালি ভৰাই পেলাই এটা নিৰ্দিষ্ট হেৰি আছে, কৌশল আছে। নিৰ্দিষ্ট কৌশলমতে বস্তুবিলাক জপা হয়। আৰু কথা হ'ল এই জিঅ' বেগবিলাক আপুনি বেলেগ ক'তো কিনিব নাপায়। এইবিলাক কেৱল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামেহে এই বস্তুবিলাক বাহিৰৰ পৰা আমদানি কৰে। অসমত ইয়াৰ কোম্পানী নাই। আৰু প্ৰথমতে ৰমৰীয়াত যি কাম হৈছিল সেই কাম বাহিৰৰ এটা মালয়েছিয়ান কোম্পানীয়ে কাম কৰিছিল, কিন্তু বৰ্তমান ভাৰতৰ বা অসমৰ বিভিন্ন ঠিকাদাৰে কামবিলাক কৰিব পৰা হৈছেগৈ। উল্লেখ কৰিছোঁ যে এই জিঅ' বেগবিলাক পৰাৰ আগত আমাৰ যিটো এঢলীয়া অংশ আছে, এঢলীয়া অংশটোত আপোনাৰ জিঅ' মেট বুলি কয়। জিঅ' মেটটো আপোনাৰ প্ৰায় 17টামান মেটেল দি পেলাই জিঅ' মেটখন বনোৱা হয়। খুব ষ্ট্ৰং এখন মেট হয়। সেই ষ্ট্ৰং মেটখনে তাৰমানে আপোনাৰ পানীটো মাটিক এটেক কৰাৰ পৰা বচাই ৰাখে। তাৰপৰা জিঅ' বেগখিনি নিৰ্দিষ্ট ষ্টাইলত জিঅ' বেগখিনি আমাৰ পাৰ অঞ্চলত এঢলীয়া অংশটোত জিঅ' বেগখিনি পৰা হয়। তাৰপাছত আপোনাৰ এনেকুৱা ধৰণৰ ৰছী, গেবিয়ন বক্স বুলি কয় এই বক্সটো কথক। আৰু এনেকুৱা ধৰণৰ এইখিনি ৰছীয়ে জিঅ' বেগখিনি এই টকিটোহঁতক টকি বুলি কয়। আপোনাৰ যিটো ওখ অংশ দেখিছে এইটোহঁতক কয় টকি বুলি কয়। এই তলত দেখিছে আপুনি এইখিনি এনেকৈ তাৰমানে জিঅ' বেগখিনি ওলাই যাব নোৱাৰাকৈ ওপৰ বেগখিনি আৰু মাজৰ বেগখিনি ওপৰ টকিটোৰ তলৰ টকিটোৱে খুব মানে সাৱধানে চেপি ৰাখে। আৰু পানীৰ সোঁতত যাতে এই বেগবিলাক ওলাই যাব নোৱাৰে তাৰ কাৰণে এই বান্ধোনখিনি দিয়া হৈছে। আৰু নিৰ্দিষ্ট দূৰত্বে মানে বস্তুটো আপোনাৰ এইমতে এইধৰণে বান্ধি ৰখা হয়। আৰু মই উল্লেখ কৰিছিলোঁ যে জিঅ' বেগৰ উপৰিও আৰু এবিধ বেগ আছে, সেইটোক কয় আপোনাৰ মেগা বেগ। মেগা বেগটো প্ৰায় 17 কুইণ্টল ওজনৰ হয়। 17 কুইণ্টল শুকান বালি তাত ভৰাই আপোনাৰ ডাইৰেক্ট নদীত ডাম্পিং কৰা হয়, নদীত পেলোৱা হয়। তাৰমানে গৰাৰ কাষতে পেলোৱা হয়। মানে জিঅ' বেগৰ ওপৰত নহয়, তাৰ ওপৰত জিঅ' বেগ দিব, কিন্তু তাৰ প্ৰথমত অৱস্থাত আমি এই যিখিনি আমাৰ হেৰি আছে, যিখিনি মেগা বেগ বুলি কৈ আছোঁ আমি, সেই মেগা বেগখিনি তাত ডাম্পিং কৰা হয়। মেগা বেগখিনি ডাম্পিং কৰিলে বস্তুটো যিটো ওজনটো বহুত বেছি হয়, পানীয়ে সহজে মেগা বেগখিনি উটুৱাই লৈ যাব নোৱাৰে। কিন্তু জিঅ' বেগ এটা আপোনাৰ ওজনৰ পৰিমাণটো খুব কম হোৱাৰ কাৰণে 126 বা 150 হোৱাৰ কাৰণে জিঅ' বেগটো পানীয়ে উটাই লৈ যোৱাৰ সম্ভাৱনা থাকে। কিন্তু এই যিটো মেগা বেগৰ কথা কোৱা হৈছে, মেগা বেগটো পানীয়ে উটাই সহজে নিব নোৱাৰে যদি উপযুক্ত পৰিমাণৰ বালি তাত ভৰোৱা হয় বা উপযুক্ত পৰিমাণে তাৰ ওজনটো মেইনটেইন কৰা হয়। এতিয়া কথা হ'ল এই জিঅ' বেগখিনিক পানীয়ে ডাইৰেক্ট এটেক হোৱাৰ পৰা বচাই ৰাখিবৰ কাৰণে জিঅ' বেগৰ সন্মুখতে জিঅ' বেগ দিয়াৰ আগমুহূৰ্ততে এনেকৈ ধৰণৰ এইখিনি দেখিছে, এইবোৰ পাৰ্কোপাইন বুলি কয়। ইয়াক পাৰ্কোপাইন দিয়া হয়। পাৰ্কোপাইন আপোনাৰ 6টা RCC প'ষ্টৰ দ্বাৰা পাৰ্কোপাইন এটা বনোৱা হয়। নট বল দি পেলাই নিৰ্দিষ্ট ধৰণে ইয়াত নিৰ্মাণ কৰা হয়। আৰু এই সূতাবিলাকো আপোনাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যিটো কোৱালিটি কণ্ট্ৰল বৰ্ড আছে, কোৱালিটি কণ্ট্ৰল বৰ্ডে এই সূতাবিলাক পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে এই সূতাবিলাক নদীত পাৰ্কোপাইন হিচাপে ব্যৱহাৰ কৰা হয়। এনেই আমাৰ ঘৰৰ ৰাজমিস্ত্ৰী এটাই এনেকুৱা সূতা এটা বনাই দিলেই আমি তাক ব্যৱহাৰ কৰিব পৰা নাযাব। তাৰমানে এইবিলাক নিৰ্দিষ্ট এটা কোৱালিটি আছে, কোৱালিটিটো মেইনটেইন হ'ব লাগিব। কোৱালিটি মেইনটেইন হোৱাৰ পিছত এই ধৰণে আপোনাৰ দেখিছে এইমতে এই হালধীয়া লিখা আছে, বৰ ৰ'দ দি আছে ধৰিব পৰা নাই, হ'লেও এনে কোৱালিটি মেইনটেইন কৰাৰ পিছত এই জিঅ' বেগসমূহৰ মাজে এই পাৰ্কোপাইন দিয়া হয়। আৰু পাৰ্কোপাইনে কি কয় কেছটো আপোনাৰ ব্ৰহ্মপুত্ৰৰ ডাইৰেক্ট যিটো ডাইৰেক্ট খুঁটটো মানে জিঅ' বেগত আহিব নিদি খুঁটটো ডাইভাৰ্ট কৰাৰ পিছত পানীটো এটা বেলেগ দিশত গতি কৰে আৰু এতিয়া জিঅ' বেগখিনিক লোকচান হোৱাৰ যি আশংকা তাৰ পৰিমাণটো খুব কম হয়। ইতিমধ্যে উল্লেখ কৰিছিলোঁ মই আপোনাৰ মেগা বেগৰ কথা। এইটো হৈছে মেগা বেগ। এইটো ইতিমধ্যে পলসে পোত খাই গৈছে। এইবোৰ মেগা বেগ পৰি আছে এনেদৰে কাৰণে ব্ৰহ্মপুত্ৰৰ পানীয়ে ইতিমধ্যে পলস পৰিছে। পলস পৰাৰ কাৰণে বস্তুবিলাক লুকাই গৈছে। কিন্তু এইবিলাক মেগা বেগবিলাক ক'লা হয় অলপ বৰণটো। জিঅ' বেগবিলাক আপোনাৰ
চিলভাৰ টাইপ কালাৰটো, খুব বগা নহয় কিন্তু চিলভাৰ কালাৰৰ হয়। যদি এই জিঅ' বেগৰ আঁচনিখন যদি খুব মানে চৰকাৰৰ যিখন DPR মতে যদি সঠিকভাৱে ৰূপায়ণ কৰা হয়, বৰ্তমানলৈকে জিঅ' বেগে খহনীয়া ৰোধত কাম কৰি আছে বুলি ৰাইজৰ মুখতো শুনা যায়। আৰু আমিও যিহেতু এটা ভুক্তভোগী অঞ্চলৰ এজন ল'ৰা হিচাপে আমিও এই জিঅ' বেগক সমৰ্থন কৰোঁ, ছাপৰ্ট দি আহিছোঁ। কিন্তু খালি কামটো খুব মানে গভৰ্ণমেণ্টৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ মতে ইমপ্লিমেণ্ট হ'লেহে এই কামবিলাক কামত দিয়ে, এই আঁচনিবিলাকে কামত দিয়ে। এইটো এটা টকি আছিলে, এই টকিটো ইতিমধ্যে পলস পৰি পেলাই লুকাই গৈছে। এইবিলাক হৈছে জিঅ' বেগ, মেগা বেগ। সেই বেগবোৰ হৈছে মেগা বেগ। খুব ধুনীয়া লাগে যেতিয়া বস্তুটো বাৰিষা বৰষুণ দি থাকে, চফা হৈ থাকে গোটেইটো বেগখিনি, খুব ধুনীয়া লাগে। আৰু মানুহৰ গৰমৰ দিনত ব্ৰহ্মপুত্ৰৰ পাৰত বহি ঠাণ্ডা বতাহ খাবৰ কাৰণে বৰ ধুনীয়া এটা পৰিৱেশ। জালুৱা মাছ মাৰি আহিছে। ব্ৰহ্মপুত্ৰৰ লোকেল বৰিলি মাছৰ সোৱাদেই সুকীয়া, যদি খাওঁ ভাৱে কেতিয়াবা আহিব ৰহমৰীয়া। এই জিঅ' বেগবোৰ দেখিছে, এইবোৰ জিঅ' বেগ। এই জিঅ' বেগ পলসে ইতিমধ্যে পুতি পেলাইছে। ইয়াৰ তলতে আছে আপোনাৰ আমাৰ যিখিনি কৈ আছোঁ মেগা বেগবিলাক এই জিঅ' বেগখিনিৰ তলতে আছে। মেগা বেগ মই দেখাবৰ কাৰণে বিচাৰি পোৱা নাই, যিহেতু তলত সোমাই আছে মেগা বেগবিলাক। যদি ক'ৰবাত ওলাই থকা দেখোঁ নিশ্চিতভাৱে দেখুৱাম। এটা মেগা বেগ আমি বিচাৰি পালোঁ। এইটো দেখিছে ক'লা বেগটো, এইটো হৈছে মেগা বেগ। এই মেগা বেগটো হ'ল এনেকুৱা ধৰণৰ মেগা বেগ কিছুমান দিয়া হয়। মেগা বেগখিনি দিয়াৰ পিছত জিঅ' বেগখিনিৰ ওপৰত দিয়া হয়। এই বেগবিলাক যিহেতু বেগবিলাকৰ ওজন প্ৰায় 17 কুইণ্টেল, গতিকে বেগবিলাক পানীয়ে সহজে ইঠাইৰ পৰা সিঠাইলৈ উটুৱাই নিব নোৱাৰে। এই দেখিছে এইবিলাক এনেধৰণে গিবিয়ন বক্স দি পেলাই আপোনাৰ টকি বনোৱা হয়, যাতে ওপৰত যিখিনি বন্ধা নাই, নবন্ধা বেগবিলাক যাতে সহজে পানীয়ে উটুৱাই নিব নোৱাৰে। গতিকে খুব এটা টেকনিকেলি চাউণ্ড এটা প্ৰজেক্ট যদি ভালদৰে ইমপ্লিমেণ্ট কৰা হয়, নিশ্চিতভাৱে গৰাখহনীয়া ৰোধ হ'ব। ৰাইজৰ দুখ দুৰ্দশা অন্ত পৰিব বুলি আশা কৰিব পাৰি। ইয়াত দেখিছোঁ কেইবাটাও মেগা বেগ ওলাই আছে। সেইকেইটা দেখিছে ক'লা ডাঙৰ বেগকেইটা হৈছে মেগা বেগ। এই বেগবিলাকৰ ছাপ্লাই কেৱল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰহে হয়, বেলেগে এই বেগবিলাক আপোনাৰ ছাপ্লাই কৰিব নোৱাৰে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰে ৰূপায়ণ কৰা আঁচনিখন যিদৰে ৰাইজৰ খুব উপকাৰী গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত, ঠিক তেনেদৰে দেখিবলৈও খুব মানে ধুনীয়া হয়, খুব মনোমোহা হয়। আপোনাৰ জিঅ' বেগখিনি যেতিয়া মই কৈছোঁ, ইতিমধ্যে উল্লেখ কৰিছোঁ, জিঅ' বেগখিনি যেতিয়া পৰিষ্কাৰ হৈ থাকে, এটা লেতেৰা হৈ আছে, পলস পৰি মেলি বাৰিষাত খুব বৰষুণ দি মেলি চফা হৈ থাকে বেগবোৰ, তেতিয়া খুব ধুনীয়া এটা পৰিৱেশ হয়। আছিল আজিৰ ভিডিঅ'টিৰ মূল বিষয়বস্তু, জিঅ' বেগ আঁচনি এখন কেনেদৰে ৰূপায়ণ কৰিব পাৰি তাত। আৰু একচুৱেলি খুব সম্যক জ্ঞানেৰে মই ভিডিঅ'টি বনাইছোঁ, তাৰমানে সৰু কিছুমান কথা জানিলেও ৰাইজ সচেতন হ'ব, ৰাইজ সজাগ হ'ব। আৰু আঁচনিখন সফল ৰূপায়ণৰ ক্ষেত্ৰত ৰাইজে নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব। সেয়া ৰহমৰীয়াতে হওক বা আন কোনো গৰাখহনীয়াগ্ৰস্ত অঞ্চলতে হওক। ধন্যবাদ। জয় আই অসম।